ছালা ছালা তাগড়া দিয়েছে ভূত চালা গাইস। তো আমার ছালা তালা কাটা হয়ে গেল। তন্তর জিভার পানি পুরছে না কমেন্ট করে জানাবি। মোর কিন্তু নতুন এটা ভিডিঅ' থাকলে স্বাগতম জনাইছো। আৰু আজি আমি যাই আছো গাইস কত কৈ আছো অলপ দেৰিকে তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। যাই আছো পথাৰৰ এনে গাইস। টাইম হৈ গ'ল এতিয়া 3টা বাজি গ'ল। আৰু আমাৰ ইফানে ৰাফেল ভাই আছে ইয়াৰ ইউটিউব চেনেলৰ নাম হৈছে ৰাহুল 2.0 চাপৰি। সাবস্ক্ৰাইব কৰি দিবি গাইস। সাবস্ক্ৰাইব মাৰ। তো গাইস বহুত দিনৰ পিছত ভিডিঅ' দি আছো। কেনেবা হৈছে ভিডিঅ'বোৰ কমেণ্ট কৰি জনাবা। আৰু বহুত দিনৰ পিছত ভিডিঅ' দি আছো মানে মোৰ মোবাইলটো বেয়া হৈছিল গাইস, সেইকাৰণে ভিডিঅ' যিটো আকৌ দিব পৰা নাছিলোঁ। তো এতিয়া গাইস আহি থাকিব ভিডিঅ' 2-3 দিনৰ মূৰে মূৰে। তো সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিবি। আৰু এইফানে মই ৰাফেল ফাৰ্ম এতিয়া কি কৰি আপোনালোক দেখাই আছোঁ ৰ গাইস। মানে লোকেশ্যনটো কেনে লোকেশ্যন চাব একবাৰ, পূজা সুন্দৰ লোকেশ্যন। এইবাৰ হৈছে পথাৰ গাইস। এতিয়া আমি এতিয়া কিবা এটা কৰি আছোঁ, চাই থাকক গাইস। এতিয়া আমাৰ জাগা চিলেক্ট হৈ গ'ল। এইফানে বগৰী আছে গাইস, এইফানে ভোট জ্বালা আছে একদম টেষ্টি। আজি মানে খাই সকলোৰে অৱস্থা বেয়া হ'ব। আৰু এইফানে গাইস পকা বগৰী আজি বম খাম গাইস। চাই থাকক ভিডিঅ'টো লাষ্টলৈকে। এই বিকাশ ভাই আছে কিবা কবি নেকি? মানে চাপৰি এটা আছে আমাৰ লগত, মানে চাপৰি তাপৰি চব লগত থাকে আমাৰ। মানে চাই থাকক ভিডিঅ'টো লাষ্টত। বহি ল'লো গাইস, ললো ইফানে আমি। আৰু ইফানে নিগ্ৰো বিকাশ ভাই দেচোন দে তাৰ নাম। নিমখ ভোট জ্বালা বগৰী এতিয়া কাটা ষ্টাৰ্ট কৰি দিওঁ আমাৰ বিকাশ ভাই। ইফানে আছে আমাৰ ৰাহুল ভাই, ইফানে আমাৰ বিকাশ ভাই কাটি আছে। ইফানে মই আছোঁ বহি, মানে মই একো কাম চাম নকৰোঁ না, মই খাবা আহিছোঁ। মই খাবা মাতিছে এনতে মানে বহি লৈছোঁ পুৰা একদম। কি ক'ম আৰু কাটি আছে গাইছ, চাই থাকক। তেওঁৰ বগৰী কাটি আছে ইফানে। তো আমাৰ মানে লোকেশ্যনবোৰ আপোনাক জাগাবোৰ দেখাই দি আছোঁ, আমাৰ কেনে জাগা গাইছ। ইফানে চাব পাৰে কেনে সুন্দৰ নাজাৰা। আৰু এইফানে টংঘৰ, এইফানে পথাৰ, এইফানে মাজত মই। তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকক সকলোৱে। তো বৰ মজা ভিডিঅ' হ'বলৈ গৈ আছে, লাষ্টলৈকে চাই থাকক সকলোৱে। দি আছে ভোট চালা গাইছ, বম চালা একদম বম লাগিব খাই গাইছ। আজি খানা কাটি আছে গাইছ, বম চালা নাকত ধৰিছে একদম। চালা গাইছ চালা ভোট চালা। কাৰ গাইছ জিভাৰ পানী পুৰছে কমেণ্ট কৰি জনাবি। মোৰতো পুৰছে এতিয়া বৰ্তমান। এতিয়া খাবা লাগে আৰু জিভাৰ পানী। তোৰ পুৰছে নে নাই? পৰা নাই। তোৰ পুৰছে নে নাই? এই পুৰছে। কাৰ জিভাৰ পানী পুৰছে কমেণ্ট কৰি জনাবি। আৰু কমেণ্ট কৰিব লাগে, কমেণ্ট নকৰা গাইছ তন্তে। তো আমাৰ ছালা তালা কাটা হৈ গ'ল। জিভাৰ পানী পৰি গৈছে না গাইছ মোৰ, কিন্তু খাং লাগি আছে একদম। ইপানে মুই ইপানে কৰি আছে কেনে গাইছ খাম, চাই থাকক লাষ্টলৈকে। ধামাকা ভিডিঅ' গাইছ। তো গাইছ আমাৰ বগৰী মানে অলৰেডি হলাই, আৰু অলপ সানি দিলে মানে হৈ যাব আৰু বগৰী খাব পাৰিম আৰু। তো জিভাৰ পানী পৰি আছে, খাং লাগি আছে। তন্তৰ জিভাৰ পানী পুৰছে না কমেণ্ট কৰি জনাবি। মোৰ কিন্তু জিভাৰ পানী পৰিছে, তোৰো পৰি আছে। ইটো খাই আছে দেচোন, ক'বাই নালাগে। বনাই আছে খাই আছে সেনেহেন। ইফানে অলপ বগৰী ৰাখি গ'ল, এইখিনি ঘৰত লৈ যাম মই। মোৰ চানা পোনাকেইটা খাব গাইছ, বম মজা। চালা কিন্তু বম হৈছে কিন্তু। ছালা তাগৰা। মানে আধা দিয়াই নাই, এইখিনি বৈদ্য চালা একদম খাবা নৰা গাইছ। এটাই চালা দিছিলাম, তাতে ইমান চালা। তো গাইছ বগৰী খাই আছোঁ, ওইপানে বৈদ্য চালা গাইছ। খাই লওক আপোনালোকে খাওক গাইছ। আকৰ মাৰিলোঁ গাইছ চালা। কি ক'ম আৰু খাই লাগছে না খাই ভাল লাগছে না মজা লাজবাব। আমি বগৰীখিনি খাই শেষ কৰি লগ পাই আছোঁ গাইছ। অলপ ৱেট কৰ, লগ পাই আছোঁ গাইছ। তো গাইছ খাই আছোঁ চাবৰ একদম ঘামি গৈছোঁ গাইছ। চাওক একদম ঘামি গৈছোঁ। এইপিনে আধা শেষ হ'ল,
এইখিনি আছে এবাৰ এইখিনিকো ফিনিছ কৰি দি আছোঁ তো চাই থাকক ডাইৰেক্ট ফিনিছ কৰি লগ পাই আছোঁ ৰ গাইছ আৰু এইপিনে পকাগুৰি আৰু দি আছে সেইপিনে বিকাশ ভাই মানে খাই এনেকুৱা ঝালা লাগছে না গাইছ কি ক'ম আৰু ফাইনেলি আমাৰ বগৰী চগৰী খোৱা হ'ল এইপিনে আৰু এইপিনে বহি আছে তো ভিডিঅ'টো এইখিনিয়ে আছিল ভাল ভাল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবি আৰু চেনেলটোত যদি কোনোবাই নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিবি আজিলৈ এইখিনি আছিল টাটা বাই বাই নেক্সট এটা ভিডিঅ'ত লগ পাই আছোঁ সোনকালে